নিশ্চয় এজন পুলিচ বিষয়া হ'বলৈ আপুনি বিচাৰে বা পুলিচ ডিপাৰ্টমেণ্টত জইন কৰিব বিচাৰে কাৰণ আপুনি জানে যে পুলিচ বিষয়া এজন হ'লে পাৱাৰ আৰু দৰমহা বহুত মহত্বপূৰ্ণ হয় পুলিচ বিষয়া এজনৰ নিজৰ পোছাকযোৰৰ বহুত সন্মান কৰে কাৰণ তেওঁ জানে তেওঁ সেই পোছাকযোৰৰ পাৱাৰ কথা আপুনি যিকোনো পুলিচ বিষয়াৰ কি পদত আছে বা জানিবলৈ আপুনি তেওঁৰ পোছাকযোৰত লাগি থকা বেজটোৰ জৰিয়তে জানিব পাৰিব আৰু লগতে যিসকল প্ৰাৰ্থীয়ে অনাগত দিনত পুলিচত জইন কৰিব বিচাৰি আছে তেওঁলোকে এজন পুলিচ অফিচাৰ এজনৰ ৰেংক আৰু তাৰ বেজৰ বিষয়ে জানাটো অতি গুৰুত্বপূৰ্ণ হাই ফ্ৰেণ্ডছ নমস্কাৰ মোৰ নাম পুলক আপোনালোকে চাই আছে খাতি পুলক ৰাজ আপোনালোকে আজি এই ভিডিঅ'টি যোগেৰে জানিব পাৰিব যে এজন পুলিচ বিষয়া এজনৰ কৰ্তব্যৰ অৱস্থাত আপুনি কেনেদৰে তাৰ পোছাকত লাগি থকা বেজৰ জৰিয়তে আপুনি তেওঁক জানিব পাৰিব আহক তেনেহ'লে ভিডিঅ'টিলৈ আগবাঢ়ো ফ্ৰেণ্ডছ যদিহে এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে এই চেনেলটো তলতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব বন্ধু বান্ধৱীসকল পুলিচ ডিপাৰ্টমেণ্টৰ সকলোতকৈ কনিষ্ঠতম পোষ্টটি হৈছে কনষ্টেবল তেওঁ হোমগাৰ্ড হিচাপেও নিযুক্তি লাভ কৰে তেওঁৰ পোছাকযোৰত কোনো ধৰণৰ বেজ নাথাকে আনহাতে তেওঁ ওপৰৰ পোষ্টটি হৈছে ছিনিয়ৰ কনষ্টেবলৰ ৰঙা কালাৰৰ দুডাল বিট থাকে আৰু তেওঁ ওপৰৰ পোষ্টটি হৈছে হেড কনষ্টেবল আৰু হেড কনষ্টেবলৰ পোছাকযোৰত তিনিডাল ৰঙা কালাৰৰ বিট থাকে ঠিক তেনেদৰে ফ্ৰেণ্ডছ থানা এখনৰ কনষ্টেবলৰ হেড কনষ্টেবলৰ ওপৰৰ পদটি হৈছে এছিষ্টেণ্ট চাব ইন্সপেক্টৰ অৰ্থাৎ ASI তেওঁৰ পোছাকযোৰত এটা ষ্টাৰ থাকে আৰু তলত এডাল ৰঙা ৰঙৰ বিট থাকে আৰু লগতে আৰু এডাল নীলা ৰঙৰ বিট থাকে আৰু তেনেদৰে তাৰ ওপৰৰ পোষ্টটি হৈছে চাব ইন্সপেক্টৰৰ তেনেদৰে ঠিক দুটা ষ্টাৰ থাকে তাৰ বেজত আৰু এডাল ৰঙা কালাৰৰ আৰু এডাল নীলা কালাৰৰ বিট থাকে আৰু তেনেদৰে তাৰ ওপৰৰ পদটি হৈছে থানা এখনৰ হেড অফিচাৰ হয় ইন্সপেক্টৰৰ পোছাকযোৰত তিনিটা ষ্টাৰ থাকে আৰু লগতে ৰঙা আৰু নীলা ৰঙৰ দুডাল বিট থাকে আৰু তাৰ ইন্সপেক্টৰৰ ওপৰতে ডিষ্ট্ৰিক্ট লেভেলৰ অফিচাৰ হৈছে ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ ডিএছপিৰ পোছাকযোৰত তিনিটা ষ্টাৰ থাকে তাৰ ওপৰৰ অফিচাৰজন হৈছে এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ ASPৰ পোছাকযোৰত এটা অশোক স্তম্ভ থাকে আৰু তাৰ ওপৰৰ ডিষ্ট্ৰিক্ট এখনৰ হেড অফিচাৰজন হৈছে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ এছপিৰ পোছাকযোৰত অশোক স্তম্ভ আৰু এটা ষ্টাৰ থাকে ঠিক তেনেদৰে এজন IPS বিষয়াৰ তেওঁৰ পোছাকযোৰত লাগি থকা বেজ আৰু ৰেংকৰ বিষয়ে জানোৱা এজন IPS অফিচাৰৰ DSP লেভেলৰ পৰা তেওঁলোকৰ পদবোৰ আৰম্ভ হয় ঠিক তেনেদৰে DSP লেভেলৰ প্ৰথম পদটি হৈছে এছিষ্টেণ্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ IPS এজনৰ ASPজনৰ প্ৰথমজনৰ হৈছে এটা ষ্টাৰ থাকে তেওঁৰ পোছাকযোৰত আৰু ছেকেণ্ডজনৰ DSPৰ দুটা ষ্টাৰ থাকে আৰু তলত IPS বুলি লেখা থাকে ঠিক তেনেদৰে সেই DSPজনৰ পোছাকযোৰত তিনিটা ষ্টাৰ থাকে আৰু তলত IPS বুলি লেখা থাকে আৰু ঠিক তেনেদৰে IPS অফিচাৰৰ তাৰ ওপৰৰ পোষ্টটি হৈছে এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ ASPৰ পোছাকযোৰত এটা অশোক স্তম্ভ থাকে আৰু তলত IPS বুলি লেখা থাকে আৰু ঠিক তেনেদৰে তাৰ ওপৰৰ পোষ্টটি হৈছে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ SP তেওঁৰ পোছাকযোৰত এটা অশোক স্তম্ভ থাকে আৰু তাৰ তলত এটা ষ্টাৰ থাকে আৰু তলত IPS অফিচাৰ বুলি লেখা থাকে তাৰ ওপৰৰ অফিচাৰজন হৈছে ছিনিয়ৰ ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ SSPৰ পোছাকযোৰত ওপৰত এটা অশোক স্তম্ভ থাকে তাৰ দুটা ষ্টাৰ থাকে আৰু তলত IPS অফিচাৰ বুলি লেখা থাকে তাৰ ওপৰৰ অফিচাৰজন হৈছে DIG হৈছে ডেপুটি ইন্সপেক্টৰ জেনেৰেল অৰ্থাৎ তেওঁৰ পোছাকযোৰত এটা অশোক স্তম্ভ লাগি থাকে আৰু তিনিটা ষ্টাৰ থাকে তলত IPS অফিচাৰ বুলি লেখা থাকে তাৰ ওপৰৰ পোষ্টটি হৈছে IG পোছাকযোৰ অৰ্থাৎ ইন্সপেক্টৰ অফ জেনেৰেল তেওঁৰ পোছাকযোৰত লাগি থাকে এটা ষ্টাৰ আৰু তলত দুখন তৰোৱাল থাকে আৰু তলত IPS অফিচাৰ বুলি লেখা থাকে আৰু ঠিক তেনেদৰে সকলোকৈ পুলিচ এখন ষ্টেটৰ পুলিচৰ সকলোকৈ হেড অফিচাৰজন হৈছে ADGP অৰ্থাৎ এডিশ্যনেল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ইয়াৰ পোছাকযোৰত এটা অশোক স্তম্ভ থাকে আৰু তলত দুখন তৰোৱাল থাকে আৰু তলত IPS বুলি লেখা থাকে আৰু এনেদৰেই বন্ধু বান্ধৱীসকল আমি এজন পুলিচ অফিচাৰ কৰ্তব্যৰত অৱস্থাত থকা সময়ত তেওঁৰ বেজ চাই আমি তেওঁ কি ৰেংকৰ অফিচাৰ হয় আমি জানিব পাৰোঁ আৰু আপোনালোকে এনেদৰেই জানিব পাৰিব আৰু ফ্ৰেণ্ডছ যদিহে আপুনি এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টি নিশ্চয় এটা লাইক কৰি দিব আৰু ফ্ৰেণ্ডছ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ
আপোনালোকে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব